সকলোকে নমস্কাৰ জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। আমি আজি গৈ আছোঁ ধনুস্কুদি ৰামসেতু। নামটো শুনিলে এটা শিহৰণ জাগি উঠে নহয় জানো? মানে বহুত দিনৰ পৰা চোৱাৰ এটা হেঁপাহ আছিলে আৰু আজি যিটো পূৰ্ণ হ'বলৈ গৈ আছে, ৰামসেতু চাবলৈ আমি গৈ আছোঁ। মানে আমাৰ পম্বন ব্ৰিজ পাওঁতে অকণমান দেৰি হ'ল। ৰামসেতুৰ যিটো চেকিং পইণ্ট সেইটো 5টা বজাত বন্ধ কৰে, তাৰ পাছত আৰু মানুহ সোমাবলৈ নিদিয়ে। গতিকে আমি পম্বন ব্ৰিজত নানামি পেলাই পূৰা ধনুস্কুদিলৈ গ'লোঁ। এয়া কিবাকৈ মানে পালোঁ দেই। দুইফালে সাগৰ, তাৰ মাজেদি এইটো ৰাস্তা। আৰু সাগৰৰ মানে এটা কি মহত্ব আছে যে দুইফালে ৰাইট ছাইডে আমি যাওঁতে যিটো ৰাইট ছাইডৰ সাগৰখন মানে পূৰা ঢৌ আছিলে আৰু লেফ্ট ছাইডৰ সাগৰখন পূৰা শান্ত হৈ আছিলে। আৰু এনেকুৱাই হয়, ছমাহ এইখন সাগৰ পূৰা ঢৌ থাকে আৰু সেইখন সাগৰ পূৰা শান্ত হৈ থাকে। তেনেকুৱাই হয়। আমি যাওঁতে মানে যিখন ৰাইট ছাইডৰ সাগৰ আছিলে সেইখন একদম পূৰা ঢৌ হৈ আছিলে, কিন্তু লেফ্টৰখন একদম শান্ত হৈ আছিলে। তেনেকৈ আমি মানে খুব এক্সাইটেড হৈ আছোঁ আৰু গোটেইবিলাক গৈ আৰু মাজেদি ৰাস্তাটো মানে কি ক'ম আৰু খুব ভাল লাগে। মানে সকলোৱে গম পাবই আৰু একদম দুইফালে সাগৰ, তাৰ মাজেদি এটা সৰু ৰাস্তাতে, বেছি ডিষ্টেঞ্চো নহয়, কিন্তু মানে গধূলি হৈ আহিছিলে। গতিকে আমি আৰু আগত নেনামিলোঁ আৰু ডাইৰেক্ট পূৰা মানে ৰামসেতুৰ সেইখিনিতেই ধনুস্কুদিলেই মানে গৈছোঁ। যাই পেলাই আৰু তাতে মানে নামি হ'লোঁ দেই, কিন্তু মানে খুব এক্সাইটেড। অকণমান যদি সোনকালে গৈ পালোঁ হয় নহয়, চবতে নামি যেন একেবাৰে খোজকাঢ়ি যাম নহয় তেনেকুৱা লাগে। এয়া আমি মানে গৈ নেপাওঁ আৰু দেই। তাৰপিছত আৰু এয়া দেখিছেনে কি যে ধুনীয়া লাগে নহয়, এটা কি ধুনীয়া পৰিৱেশ। আৰু ৰামসেতু বুলি ক'লেতো আৰু জানেই আৰু কেনেকুৱা মানে হেৰি হয়, যিটো সাগৰ মানে শেষ ৰাস্তা আৰু আমাৰ ইণ্ডিয়াৰ। আৰু এইখিনিৰ পৰা শ্ৰীলংকা 24 কিলোমিটাৰ। আৰু এই লাইট হাউচটো দেখিছে নহয় লেফ্ট ছাইডে, সেইটো মানে শ্ৰীলংকাৰ পৰা দেখা পায় বুলি কয়। আৰু শ্ৰীলংকাৰ লাইট হাউচটো ইয়াতে ৰাতি দেখা পায়, কিন্তু ৰাতি মানুহ থাকিবলৈ নিদিয়ে, 6টামান বজাত বন্ধ কৰি দিয়ে। আমি এয়া গৈ আছোঁ এইখিনি, আৰু এইখিনি লাষ্ট, ইয়াৰ আগত আৰু নাই আৰু ৰাস্তা। আমি যাওঁতে মানে বহুত বতাহ দিছে তেতিয়া, সেইকাৰণে পুলিচে বেছি সময় আগলৈ থাকিব নিদিলে আৰু অলপমান ঘপককৈ কিবাকৈ অলপমান ফটো উঠিলোঁ, উঠি পেলাই আৰু আহিলোঁ। আৰু এয়া ছানছেটো দেখা পালোঁ আহিবৰ সময়ত হৈছে, কৈছোঁৱে ন গধূলি হৈছিলে। গতিকে আহি মানে কি যে ধুনীয়া এটা পৰিৱেশ নহয়, কি যে ভাল লাগিছে, মানে একদম মানে নোম শিয়ৰি উঠে বুলি যে কয়, কি মানে ভাল লগা এটা পৰিৱেশ। আৰু আমি সকলোৱে ছানছেটটো উপভোগ কৰিলোঁ। আৰু এই লাষ্ট ৰ'ডৰ ফটো কেইখনমানো ল'লোঁ। লৈ পেলাই আৰু কিবাকিবি ফটো নল'লেওতো নহ'ব ন, এয়া একদম আমাৰ পোৱালীবিলাকে বিৰাট এনজয় কৰিছে সাগৰ দেখি। আৰু এইটো হ'ল যিটো 1964 চুনামিত এয়া গোটেই ধ্বংস হৈ গৈছিলে। এইটো নগৰ আছিলে ধনুস্কুদিৰ। আৰু এইটো চাৰ্চ, ৰেলৱে ষ্টেচন, গোটেইবিলাক একো নাই এতিয়া, কেৱল মৰিশালিৰ নিচিনা। কিন্তু আজিকালি বাৰু দোকান পোহৰ গোটেই হৈছে। আৰু ইয়াৰ যিখন পিছফালে গৈ পেলাই যিখন সাগৰখন দেখা পায় ন, সেইখিনিও বহুত ভাল লাগে। আমি সেইখিনিতো বহুত সময় থাকিলোঁ। থাকি এয়া দেখিছেনে, এয়া ফটোবিলাক নুঠিলেওতো নহ'ব ন। বাকী আৰু এয়া ফটো, ধনুস্কুদিৰ ফটো গোটেইখিনি ইয়াতে শ্বেয়াৰ কৰিলোঁ। আৰু বাকী আৰু কেনেকুৱা হৈছে নেজানো, মোৰ এক্সপিৰিয়েঞ্চটো কৈছোঁ, আপোনালোকেও গ'লে খুব ভাল পাব। এয়া আজিলৈ সামৰিছোঁ আৰু দেই।